তাইক আকৌ গাড়ী টনাকে এজন লগত মানুহ লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই। আজি ৰাসৰ লাচ আখৰা আছিল, সেয়েহে আমি মেখেলা চাদৰ পিন্ধি গ'লোঁ আৰু ইফালে আমি দোকানত সোমালোঁ, কাৰণ কিবা অলপ পতি ল'ব লাগিছিলে কিন্তু দোকানত নাছিলে। তাৰপিছত সৰু বাৰ মই গাড়ীতে আহিলোঁ আৰু ডাঙৰ বাহঁতে টমটমত। এক বছৰৰ মূৰত নেৰ পলিচ লগাইছে গাইছ। এই ছোৱালীজনীক দেখিছেনে গাইছ? এই ছোৱালীজনী আৰু ছোৱালীজনীৰ দাণ্ডিটো ছেম হৈছে, ক্ষীণ। তাই বাৰু তাইৰ বডিটোৰ লগতে দাণ্ডিকেইটা মিলালে, বাকী আমাৰ এইকেইটা। আৰু আজি লাচ আখৰা আছিল বাবে মেখেলা চাদৰ পিন্ধিয়ে কৰিলোঁ, তো অলপমান ক্লিকটো দি দিলোঁ। আৰু ইফালে গধূলিয়ে হ'ল, গধূলি মিনছ ওলাই আমি আইতাক সেৱা কৰি ওলালোঁ আৰু ৰাসলৈ বুলি যাব। আজি ৰাস আছিল জাজিকোণাত, তো জাজিকোণাত যাই তাতে ইফালে আকৌ কংসসুৰক ওলাই দিছিলে আমাৰ কৃষ্ণই। আৰু আজি আমাৰ নৃত্য আছে, কলমৌ নৃত্য। সকলোৱে যাব বুলি আশা থাকিল। আৰু মৰম বুলি ক'লে যেন এইবোৰে নহয়, বায়েকৰ ভণ্টি বায়েকৰ। আমাৰ ইফালে আকৌ বাবু চুনু বাইদেউক লগাই, সৰু বাই আকৌ ডাঙৰ বাক লগাই দি আছে। বাকী আমি ফাংচনলৈ বুলি যাব ওলালোঁ, মানে মঞ্চত উঠিব। মঞ্চত উঠি তলত অলপমান টাইম ৰখি, আমাৰ এইটো কংসসুৰটো ভালকৈ দেখুৱাই নহ'ল। বাকী আজিলৈ বাই বাই, টাটা, নেক্সট ভিডিঅ'ত লগ পাম।